শেহতীয়াকৈ যিটো শ্বিলঙৰ ঘটনা হ'ল সেইটোক লৈ পেলাই মোৰ এটা কথা মনত পৰিছে আজি, আৰু সেয়েহে মই শ্বেয়াৰ কৰিব খুজিছোঁ যে মই KSUক কেনেকৈ গম পাইছিলোঁ। 98-99ৰ কথা হ'ব। তেতিয়া আমি গুৱাহাটী ইউনিভাৰ্চিটিত আছিলোঁ, আৰু ইউনিভাৰ্চিটিত আমাৰ এটা পৰম্পৰা আছিলে যে ছানডে হ'লে ইণ্টাৰভিউ দিব যাবই লাগিব, যিকোনো ইণ্টাৰভিউ। আক্ৰমণ বুলি ক'লে আমি চব ওলাই যাওঁ ছানডে, ড'ৰ টু ড'ৰ ইণ্টাৰভিউ দিবৰ কাৰণে হ'লেও না, আজিকালি যেনেকৈ অনলাইন বুকিং কৰে, আগতে ড'ৰ টু ড'ৰ আছিল, ঘৰে ঘৰে বিক্ৰীবোৰ। আমি এনেই যাওঁ ধেমালি কৰিবৰ কাৰণে। চ' তেনেকৈ কৰি থাকোঁতে এদিন প্ৰণৱ দৈমাৰী আৰু মোৰ কাষ্টম এক্সাইজ ইনস্পেক্টৰৰ দিওঁতে একদম শেষ পৰ্যায়লৈকে আমাৰ মানে চিলেকশ্যন হৈছিলে। তো আমি লাষ্ট যিটো আমাৰ ইণ্টাৰভিউ আছিলে সেইটো আছিলে ফিজিকেল টেষ্ট। আমাৰ প'ল' গ্ৰাউণ্ডত হৈছিলে চাগে, আমাক চাইকেল চলাব দিলে, খোজকাঢ়িব দিলে, কিবা কিবি। তো আমি পাছ কৰিলোঁ। তো তাতে খাচী ষ্টুডেণ্ট কেইটামান আছিলে, মানে তেখেতসকলে সেই ফিজিকেল টেষ্টটোত ফেইল কৰিলে। তাৰ এঘণ্টামান পিছত দেখিছোঁ খাচী ষ্টুডেণ্টছ ইউনিয়নৰ পৰা কোনোবা আহিছে, আহি পেলাই আমাকো খেদিছে। তাৰপিছত কাষ্টম এক্সাইজৰ যিখিনি মুৰব্বী বিষয় আছিল তেখেতসকলৰ পৰা ফাইল গোটেই কাঢ়ি লৈ গ'ল। তাৰপিছত কি হ'ল? একো নাই, আমাক ৰখাই থৈ দিছে। অফিচৰ মানুহে কৈছে যে ৰিজাল্ট এনেকৈ কালি। আমি এৰাতিমান তেনেকৈ থাকিলোঁ। পিছত ক'লে যে আপোনালোকে যাওক, আপোনালোকক আমি খবৰ দিম। কাৰণ অলমষ্ট আমাৰ হৈ গৈছে, তাৰমানে চাকৰি হ'বই আৰু। চ' আমি আহিলোঁ। পিছত কিন্তু গম পাইছোঁ যে সেই পষ্টকেইটা খাচী ষ্টুডেণ্টকে দিছে বা খাচী মানুহে পাইছে। চ' এতিয়া কি কথা হ'ল গম পালে নহয়, আমি সংযতভাৱে আগবাঢ়িব লাগিব। কাৰণ আমি ঘৰৰ ওচৰত যিখিনি মানুহ থাকোঁ সেইখিনিৰ লগত আমি সদায় মিলা প্ৰীতিৰে থাকিব লাগিব। এতিয়া যেনেকৈ নহওক, আমি মেঘালয় বুলি ক'লে অকল শ্বিলং নহয়, অকল খাচী হিলছ নহয়। তো মেঘালয় বুলি কওঁতে তাত যথেষ্টখিনি গাৰো হিলছৰ পৰা আদি কৰি হয়। চ' আমি চবৰ লগত মিলি থাকিব লাগিব, ধুনীয়াকৈ মিলি থাকিব লাগিব। কিন্তু এইটো নহয় যে আমাক মাৰিব। কোনোবাই কৈছে যে অসমখন ঢোল নেকি, অসমীয়াবিলাক ঢোল নেকি। ডেফিনেটলি নহয়। গতিকে সেইটোৰ প্ৰতিবাদ হ'বই লাগিব, জোৰদাৰ প্ৰতিবাদ হ'ব লাগে। কিন্তু আমি মিলা মিছা যিটো ব্ৰাদাৰহুড সেইটো আমি শেষ কৰি দিব নালাগে। আৰু যিখিনি মেইন কালপ্ৰিট সেইখিনিক KSUৰ ষ্টুডেণ্টসকলে তেখেতসকলে বিচাৰি উলিয়াওক, আৰু উচিত পানিছমেণ্ট হ'ব লাগে, যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ যাতে দুৰ্ঘটনা, এনেকুৱা ধৰণৰ ঘটনা যাতে কোনেও কৰিব নোৱাৰে, সেইটোৰ কাৰণে আমি সাৱধান হ'ব লাগে। আৰু সেই যে ঘটনাটো হ'ল 98-99ত, মই তেতিয়াৰ পৰা কোনোদিন শ্বিলং যোৱা নাই। কিন্তু মোৰ মনত আছে এবাৰ মই গৈছিলোঁ, ৰঞ্জিত শেখৰ মুছাহাৰী ছাৰে মোক মাতিছিলে। তেখেত তেতিয়া ৰাজ্যপাল আছিলে মেঘালয়ৰ। তেখেতে মাতিছিলে, মোৰ ভণ্টি ৰঞ্জিতা ৰাভাৰ লগত মই গৈছিলোঁ। তাৰপিছত মই কোনোদিন শ্বিলং যোৱা নাই, আজিলৈকে যোৱা নাই। গতিকে এইটো নহয় যে মই মেঘালয়ক বেয়া পাওঁ। গতিকে মেঘালয়ত আন ঠাই আছে, বহুত ঠাই আছে। মেঘালয়ৰ বহুত মানুহ আছে যে প্ৰকৃতাৰ্থত যিখিনি মানুহে ভুল কৰিছে সেইখিনি মানুহে পানিছমেণ্ট পাব লাগে। আৰু KSUৰ যিখিনি খাচী ষ্টুডেণ্টছ ইউনিয়নৰ যিখিনি লিডাৰ, তেখেতসকলে এইটো ৰেছপনচিবিলিটি ল'ব লাগে যে আগলৈ কোনো বাহিৰা মানুহ, কোনো টুৰিষ্ট বা আমাৰ মেঘালয়ৰ বাহিৰৰ মানুহ যদি কোনোবা আহে, তেখেতসকলক আক্ৰমণ কৰাৰ যিটো ষ্টাইল, বা আমি চাকৰি যে নাপালোঁ, এইটো কিমান ডাঙৰ কথা এটা মোৰ কাৰণে। কিন্তু সেইখিনি সময়ত আমিতো ধেমালি ফূৰ্তি কৰিহে ইণ্টাৰভিউ দিব গৈছিলোঁ। গতিকে আমি চাকৰি আৰু বিচাৰিও নাথাকিলোঁ। পিছত কি হ'ল আমি খবৰো নল'লোঁ। কিন্তু আমি যদি চিৰিয়াছলি ল'লোহেঁতেন, মই আজিহে এইটো অনুভৱ কৰিছোঁ এই কথাটো, যে সেইটো এটা কিমান ডাঙৰ ঘটনা আছিলে। গতিকে হয়, কথাটো চিন্তা কৰিবলগীয়া কথা। আমি অসমীয়া সমাজ, অসমখনত বাস কৰা মানুহখিনি ঢোল নহয় যে যেতিয়াই মন যায় তেতিয়াই বজাই থাকিব, আমি কান্দি থাকিম, সেইটো কথা নহ'ব। জয় অসম।